সো হে গাইজ মানে আমপাত নি আছো চাই আমপাত কেলে নিছো কি কৰিবলৈ নিছো লাষ্টলৈকে ভিডিঅ'টো চাই আহিব তেতিয়াহে গম পাব ভিডিঅ'টো ধুনীয়া হ'বলৈ গৈ আছে আপোনালোকে চাই থাকক চ' হে গাইজ আছামিজ বয় ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাইছে আছামিজ বয় ইউটিউব চেনেল চ' ভিডিঅ'টো লাষ্টলৈকে চাই দিব আমপাত কেলে নিছো কি কৰিবলৈ গৈছোঁ ভিডিঅ'টো চাই থাকক আমপাতটো বিচাৰোঁগৈ কেলে কাম কৰি আছোঁ ৰাতিপুৱা পৰা নাই শান্তি পোৱা নাই সেইকাৰণে ব্লগটো ষ্টাৰ্ট কৰিব পৰা নাই ৰাতিপুৱা পৰা 4টা পৰা শান্তিয়ে পোৱা নাই মানে ইমানেই কাম কৰিছোঁ মানে কি ক'ম আপোনালোকক ভিডিঅ' চাই থাকক আৰু গধূলিলৈকে চ' লগ পাইছোঁ গা চা ধুই ল'লোঁ মানে এতিয়া গৈছোঁ নামঘৰলৈ চ' কৈ দিছোঁ আপোনালোকক কি হৈছিলে মানে নামঘৰলৈ খনিক উঠি দিছে কালি বাইছত আছিলে তেওঁলোক আহি আছে মালোৱাৰী পাইছোঁ বুলি কৈছে আজি আমাৰ ইয়ালৈ আহিছে মালখন এতিয়া চোটলৈ কাইলৈ আকৌ যাবগৈ কাইলৈ মনটো বেয়া লাগিব ভিডিঅ' চাই থাকক আপোনালোককো দেখুৱাওঁ ময়ো চাওঁ তাৰপিছত বেছি ভিডিঅ' কৰি থাকিলে বেয়া হ'ব নামঘৰ মাজত ন মানুহৰ মাজত বেয়া হৈ যাব আপোনালোকে ভিডিঅ' চাই দিব আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো লাষ্টলৈকে চাই দিব ভাল লাগিব গেছ বনাই গৈ আছোঁ লগে পানী বাল্টিং চাল্টিং লৈ সেয়া যিহেতু মানুহ ৰখি আছে মানে গৈ আছোঁ চাই থাকক ভিডিঅ'টো গাছ আদৰি হৈ গ'ল এতিয়া ঘৰলৈ গৈ আছোঁ এতিয়া কি কৰিম ন আদৰি হৈ গ'ল তাৰপিছত আপোনালোকক মই ৰাতিকৈ দেখুৱাম পিছত কাইলৈ দেখুৱাম যাব টাইমত তেওঁলোক ভিডিঅ'টো আপোনালোকে চাই দিব বহুত ধুনীয়া হ'বলৈ গৈ আছে এতিয়া ৰাতিৰ 1টা বজাৰ দৃশ্য